মই আপোনাসকল আটাইকে মোৰ ইউটিউব চেনেল এছামিজ ডিমলৈ স্বাগতম জনাইছোঁ। মই আজি অন্য এটা বিষয় লৈ আপোনাসকলৰ মাজলৈ আহিছোঁ। বিষয়টো হ'ল কমতাপুৰ। যোৱা কেইদিনমান ধৰি কমতাপুৰক লৈ অসমত চাৰিওফালে এক জাগৰণ সৃষ্টি হৈছে বা বিষয়টো তোলপাৰ হৈ আছে। যোৱা 2-3 দিনমান আগতে জুবিন গাৰ্গেও কমতাপুৰক লৈ এটি মন্তব্য দিছিল আৰু কোচ সংগঠনবিলাকে তেখেতক কোচ ৰাজ্যত যি তথাকথিত কোচ ৰাজ্য বৰ্তমান হোৱা নাই যদিও তাতে তেখেতৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। মূল কথাটো হ'ল কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে বিশ্বসিংহই। 1498 চনৰ পিছত বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এই কোচ ৰাজ্য ব্ৰিটিছে যেতিয়া ভাৰতবৰ্ষ শাসন কৰি আছিল তেতিয়া কোচ ৰাজ্য আছিল আৰু আজিৰ যি জনগাঁথনি আৰু তেতিয়া জনগাঁথনিৰ কোনো মিল নাই। কমতাপুৰক লৈ তেখেতসকলৰ সংগঠনবিলাকে বহু দিন ধৰি আন্দোলন কৰি আছে। তেখেতসকলে ইয়াৰ দাবী সকলোৰে থাকিব পাৰে, কিন্তু মূল কথাটো হ'ল অসমখনক দ্বিখণ্ডিত কৰাৰ কৌশল নে দাবী এয়া আমি বুজাত টান। কিন্তু আমাৰ অসমখনক আৰু কিমান ভাগ কৰা হ'ব? জুবিন গাৰ্গে মাত্ৰ ক'লে অসমখনক আৰু ভাগ নকৰিব, দৰকাৰ হ'লে গোটেই অসমখনৰ নামেই কমতাপুৰ কৰি দিয়ক। আমি তেখেতৰ অন্ধ সমৰ্থক নহ'লেও বিষয়টোত সমৰ্থন জনাব পাৰোঁ, কাৰণ অসমখনক কিমান আৰু দ্বিখণ্ডিত কৰা হ'ব? অসমখনক দ্বিখণ্ডিত কৰি লাভ কাৰ হ'ব? মুষ্টিমেয় কেইজনমান মানুহে শাসন কৰিব সেই হ'বলগীয়া ৰাজ্যখন, আৰু গোটেই অসমখনৰ যি জনগাঁথনি, অসমখনৰ যি অসম নামৰ মাজনী যি ঐতিহ্য, যি স্বকীয়তা, এয়া ধ্বংস কৰা নহ'বনে? নিজৰ মাতৃহে গম পায়, নিজৰ সন্তানক যেতিয়া ভাগ বতৰা কৰি নিজাকৈ চৰু তৈয়াৰ কৰি দিয়া হয় তেতিয়া নিজৰ মাকজনীহে বুজি পায়। বৰ অসমক ভাগ কৰা হ'ল, আকৌ এতিয়া আহিছে কমতাপুৰ। তেখেতসকলৰ দাবীক সন্মান জনাওঁ, কিন্তু অসম নামৰ মাজনীক এনেকৈ টুকুৰা কৰি আমি কেনেকৈ বাৰু সহজভাৱে জীয়াই থাকিব পাৰিম? বিভিন্ন জাতি, ধৰ্ম, ভাষা, সংস্কৃতি আমি সদায় একেলগে আছোঁ, মিলা প্ৰীতিৰে আছোঁ। ৰাজনৈতিক মন্তব্য, ৰাজনৈতিক কথা বতৰাবিলাক বেলেগ, কিন্তু সাধাৰণভাৱে যিটো সাংস্কৃতিক হওক, বিভিন্ন কথা হওক, যি বতৰা হওক, আমি সদায় একেলগে আছোঁ। কমতাপুৰ বিশ্বসংঘই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তেতিয়া জনগাঁথনিটো সম্পূৰ্ণ বেলেগ আছে, আৰু এতিয়া ধুবুৰী, গোৱালপাৰা জিলা সম্পূৰ্ণ জনগাঁথনি বেলেগ। কোচসকলে ধুবুৰী, গোৱালপাৰাক এতিয়া তেখেতসকলৰ ৰাজ্যৰ অংশীদাৰিত্ব কৰিব খুজিলে তেতিয়া জনগাঁথনিৰ লগত মিল খোৱালে নহ'ব। তেখেতসকলে শাসন কৰিছিল হয়, কিন্তু আজি এতিয়া আমি ভাৰতবৰ্ষৰ অংগৰাজ্য হিচাপে অসম, আমি আগতেও ভাগ হৈছোঁ। 7 ভনীৰ সৃষ্টি হ'ল। অসমে বহুত চকুলো টুকিলে, অসমে সদায় ত্যাগ কৰি আহিছে। সীমা সমস্যাতে হয় যিকোনো কথাত নিজৰ জ্যেষ্ঠ ভাতৃৰ ভূমিকা সদায় লৈ আহিছে, কিন্তু আৰু কিমান এনেকৈ সহ্য কৰা হ'ব? গোৱালপাৰাৰ পৰা অসমক দ্বিখণ্ডিত কৰি ভাগ কৰাৰ লগে লগে অসমখন থাকিল ক'ত? অসমৰ সপোনবোৰ ক'ত থাকিব? আমি সকলোৱে ভাবিবৰ সময় হ'ল। ৰাজনৈতিক কাঠাঙামত পৰি ৰাজনৈতিক বক্তব্যৰে আমি যদি অসমখনক যদি চাব যাওঁ তেতিয়াহ'লে অসম নামৰ মাজনীৰ হেৰুৱাব আৰু কি থাকিব বাকী, আমি সেইটো ভাবিবৰ সময় হ'ল। জুবিন গাৰ্গ ডাঙৰীয়া আজি সঁচা কথাই কৈছে যে কমতাপুৰ গোটেই ৰাজ্যখনৰ নামে কৰি দিয়ক। মুষ্টিমেয় কেইজনমান ব্যক্তিৰ কাৰণে যদি আমি ৰাজ্য এখনক ভাগ কৰোঁ, জাতি, ধৰ্ম, ভাষা, সংস্কৃতিক যদি আমি নিজৰ স্বকীয়তাটো এতিয়াও প্ৰদান কৰা আছে, নিজৰ স্বকীয়তা আছে, কিন্তু আমি সকলো এটা সত্তা হিচাপে অসমীয়া। কিন্তু এটা কথা মনত ৰাখিব এটাই, আজিও অৰুণাচলী মানুহ আৰু নাগালেণ্ডৰ মানুহে কথা পাতিলে কিন্তু মাধ্যম হিচাপে অসমীয়াই তেখেতসকলে বাছি লয়। অসমীয়াটো অসমীয়াই। মুষ্টিমেয় কেইজনমান মানুহৰ শাসন কৰাৰ সুবিধাৰ্থে এখন ৰাজ্যক ভাগ কৰি দাবী কৰাসকলৰ ন্যায্য দাবীক আমি প্ৰাপ্তি দি বাকী আন্দোলন নকৰা বা নিজৰ অসমীয়াগিৰিক, অসমীয়াটোক সদায় বুকুত স্বাভিমানেৰে সাৱটি লৈ থকাসকলৰ যদি কথাখিনি আমি মন নিদিওঁ, তেখেতসকলৰ কথা যদি নাভাবোঁ, তেতিয়াহ'লে আমাৰ ৰাজনীতিৰ প্ৰকৃতাৰ্থ কি?
যদি পশ্চিমবংগক ভাগ কৰাৰ ষড়যন্ত্ৰতে অসমৰ জিলাকেইখনক লৈ যোৱা হয়, তাতকৈ আৰু দুখৰ বিষয় একো নহ'ব। মানুহবিলাকে প্ৰশ্ন কৰাৰ সময় আহিল। আমি নিৰপেক্ষ কাৰো হৈ মাত মতা, কাৰো বিৰুদ্ধে যোৱাৰ আমাৰ সাহস বা আমি কোনো ষড়যন্ত্ৰ বা কোনো কথা নকওঁ। কিন্তু বৰ অসমক ভাগ ভাগ কৰা হ'ল। আজি শদিয়াৰ পৰা ধুবুৰীলৈ, কাৰ্বি আংলঙৰ পৰা বড়োলেণ্ডলৈ যিখিনি অসমত বাছি ৰৈছে, ৰাজনীতিৰ বাহিৰে আমি প্ৰত্যেকটো ক্ষেত্ৰতে সদায় ভাষিক সম্পূৰ্ণ সকলো জনজাতি, সকলো সংস্কৃতিবান মানুহ, সকলো জাতি উপজাতি আমি এক হৈ আছোঁ। ৰাজনীতিৰ কথাটো সুকীয়া। ৰাজনৈতিক নেতাসকলৰ মুখততো ডিভাইড এণ্ড ৰুল পলিচি সদায় চলে। কিন্তু পশ্চিমবংগক যদি ভাগ কৰা ষড়যন্ত্ৰক অসমক যদি দ্বিখণ্ডিত কৰা হয়, অসম নামৰ মাজনী ক'ত থাকিব? আজি নহয়, কাইলৈ আকৌ কোনোবাই ক'ব যে মোৰ জনগোষ্ঠীতেও শাসন কৰিছিল। কাৰণ অসমত প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ নিজৰ জনগোষ্ঠীটোক সেই তাহানি ব্ৰিটিছ শাসনৰ পূৰ্বে শাসন কৰাৰ নজিৰ আছে। আহোমসকলেও শাসন কৰিছিল, মৰাণসকলেও শাসন কৰিছিল, ডিমাছাসকলেও শাসন কৰিছিল, কাৰ্বিসকলেও শাসন কৰিছিল, মটকসকলে শাসন কৰিছিল, প্ৰত্যেকৰে ৰজা আছিল। কিন্তু সেইবুলি যদি আমি প্ৰত্যেককে ৰাজ্য যাওঁ, অসম নামৰ মাজনী ক'ত থাকে? আমি যুক্তৰাজ্যত বিশ্বাস কৰা মানুহ। আমি এতিয়াও সকলো জনজাতিয়ে এতিয়াও তেখেতসকলে সুবিধা লাভ কৰি আহিছে। কোচসকলে সুবিধা লাভ কৰা নাই জানো? ৰাভাসকলে লাভ কৰা নাই জানো? কিন্তু অসমখনক দ্বিখণ্ডিত কৰাৰ পক্ষপাতত আমি নাই। আমি দুখ পাওঁ, কাৰণ আমি অসমীয়া হিচাপে জীয়াই থাকিব খোজোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, কাৰ্বি আংলঙৰ পৰা বড়োলেণ্ডলৈ সকলো আমি এক হৈ আছোঁ। ৰাজনৈতিকভাৱে আমি বিভিন্ন মন্তব্য শুনিব বা ক'লেও আমি কিন্তু জাতিগতভাৱে, ভাষিকভাৱে আমি কিন্তু এক হৈয়ে আছোঁ। সময় হ'ল নেতাসকলৰ মন্তব্য শুনাতকৈ সাধাৰণ সেই হ'বলগীয়া কমতাপুৰৰ এই প্ৰজাসকলৰ মতামত লোৱাটো নিশ্চয় ভাল হ'ব। বিশ্বসংঘই কমতাপুৰ কমতাপুৰত কোচ ৰাজ্য স্থাপন কৰিছিল। আমি এই সময়ত সেই তাৰ বুৰঞ্জী পঢ়াৰ সম্পূৰ্ণ সময় আহি পৰিছে। কাৰণ বুৰঞ্জী পঢ়িলেহে আমি গম পাম তেতিয়াৰ জনগাঁথনি, এতিয়াৰ জনগাঁথনি। যদি ভিডিঅ'টোত কিবা যদি নক'বলগীয়া কথা কোৱা হৈছে, আপোনাসকলে ভুল নুবুজিব। বাছ, জয় আই অসম।